वेलकम बैक टू माय चैनल कि खबर आपनालोকৰ आशा কৰিছো आपनालोক সকলো ভালেই আছে আৰু মই ভালেই আছো আৰু সবে চাগে বহুতে ঈদৰ প্ৰিপাৰেচনত লাগি আছে আৰু আমিও লাগি আছো আমাৰ ঘৰৰ কাম হৈছেগে অলৰেডি কিন্তু সব হোৱাগে নাই ঘৰৰ মিঠাই চিঠাই বনাব আছে অলপ বনোৱা হ'ল আৰু অলপ বনাব আছে গতিকে আপোনালোকৰ চাগে সকলোৰে ঈদৰ মিঠাই চিঠাই বনোৱা হৈছেগে চাগে আৰু কোনে কোনে বনালে অলৰেডি এতিয়ালৈকে আৰু কোনে কোনে বনাব বাকি আছে ইয়াত কমেন্ট কৰি ক'ব আৰু বহুতেতো ঈদৰ আগদিনাখন ৰাতিলে বনাইহে গতিকে তেনেকুৱা কোন কোন আছে তেনেকুৱাও ক'ব গতিকে আৰু আমি এতিয়া ঈদৰ আগদিনাখনলৈকে কি কৰোঁ সকলোৱে চাওঁ আহক আমি এতিয়া অলপ ওলাই আহিছোঁ আমি কাৰণে কাপোৰ চাবলৈ আমি কাৰণে কাপোৰ চাবলৈ আমি দোকান এখনত মোবাইলটো কিবা ৰিচাৰ্জ কৰিছোঁ ৰিচাৰ্জ শেষ হ'ল আৰু ক'লে চাবলৈ সেইকাৰণে মই আমি কাৰণে চাই আছোঁ ইয়াত এতিয়া মই এটা এযোৰ ভাল চুলা পাইছোঁ কিন্তু মানে তাৰ লগত আমি কাৰণে চাইজ নাই এতিয়া মানুহজনক কৈছোঁ চাইজটো দিবলৈ জানো এতিয়া পাওঁ নে নাপাওঁ জানো অঁ য়েল্ল'টো নালাগে মানে নিমিলিব কালাৰটো আপুনি এই দুযোৰ চাই দিয়কচোন মোক পিংক কালাৰযোৰ কিমান কৈছিলে হা আমি কাৰণে এতিয়া কাপোৰ এযোৰ চিলেক্ট কৰিলোঁ কিন্তু কালাৰটো আমি ভাল লগা নাই এইযোৰ মই যিযোৰ চাইছিলোঁ সেইযোৰ ভাল লাগিছিলে কিন্তু এইযোৰ ভাল লগা নাই চাম এইফালে পিছলৈ চাওঁ বেকলৈ যাম এইযোৰ ড্ৰেছো আমি কাৰণে অলপ টান হৈছে গতিকে ইয়াতো নহ'বই আমি যোনখন দোকানত সোমাইছিলোঁ তাত ভাল মানে কাপোৰ পোৱা নাই আমি কাৰণে ভাল কাপোৰ পালেও আমি কাৰণে কালাৰ নিমিলে চাইজ নিমিলে গতিকে তাত আমি কাপোৰ নল'লে ৰিজাল্ট অকণমান প্ৰব্লেম হৈছে বেলেগ কিবা দোকানত বোলে যায় কিবা বস্তু কিনিব আছে তালৈকে যাওঁ আহক গাইছ আমি তাৰপৰা বাহিৰে আহি শ্যামত সোমালোঁ আপোনালোকক ইটো ব্লগত কৈছিলোঁ চাগে ভণ্টিয়ে মই যিযোৰ কাপোৰ লৈছিলোঁ ঈদৰ কাৰণে সেইযোৰ অকণমান চাইজটো মিলাব দিছিলোঁ আমি এতিয়া সেই কাপোৰ কেইযোৰ ল'লোঁ আৰু লোৱাৰ পিছতে আমি ইয়াত কিবা দেখিলে বস্তু তাত দাম দৰ কৰি আছে চাওঁ আহক আমি কি লয় এইটো গল্ডেনটো ভাল লগা নাই চিম্পুলটোৱে ভাল লাগে তাত আমি একো নল'লে এতিয়া জোতা দোকান এখনলৈ আহিছোঁ ভনীৰ কাৰণে জোতা চাবলৈ কোমল হয় নেচাচোন টিপিছা আৰু আছে নি চাব লাগিব গাইছে ভাল আমি তেনেকুৱা ধৰণৰ জোতা পোৱা নাই যেনেকুৱা ভণ্টিৰ কাৰণে বিচাৰিছিলোঁ আৰু দোকানীবোৰো ভাল নহয় মানে বিচাৰিছোঁ জোতা কিন্তু মানে দিয়া মেলা নাই ভালকৈ গতিকে আমি ইয়াত নলওঁ চাগে আৰু আমি ইয়াত এটা গিফ্ট ল'লোঁ আবাৰ কাৰণে যি আমি সেইদিনাখন বজাৰ কৰিছিলোঁ যে ইটো ব্লগত আপোনালোকে দেখিছিলে সেইকাৰণে আমি এইটো গিফ্ট পালোঁ আৰু আপোনালোকক কৈছোঁ যে আমি এইখন দোকানত ভাল জোতা নাপালোঁ ভনীৰ কাৰণে গতিকে আমি এইখন দোকানলৈ আহিছোঁ বেড লাক গাইছ ইয়াতো জোতা নাপালোঁ কিবা বুঢ়া মানুহে পিন্ধা টাইপৰ জোতাবোৰহে আছে কিবা কিবি আবাৰ কাৰণেও চাইছিলোঁ ইয়াত নাপালোঁ বেলেগ এদিনে আহিব লাগিব চাগে আমি এতিয়া আহি আছোঁ ষ্টাইল বজাৰ ইয়াত আমি কিবা ঘৰৰ কাৰণে কিবা সৰু সুৰা বস্তু ল'ব চাগে কিন্তু চাওঁ আহকচোন কি লয় এইবোৰ পৰাব আছে নহয় কিবা নালাগে ধুনীয়া ধুনীয়া বেগবোৰ আছে কোনোবাই যদি কিনি দিয়া হ'লে এটা ফুটা কপাল গাইছ ফুটা কপাল গাইছ আমি এতিয়া দুখন ডাঙৰ ডাঙৰ হিমালয় পৰ্বত উঠাই আছে দাঙি আছে চাওক আৰু লগতে ময়ো আমিতকৈ কিমান ডাঙৰ ডাঙৰ এতিয়া হিমালয় পৰ্বত 3খন দাঙি নিছোঁ চাওক গাইছ বগাটোৱে লৈ লওঁ লগাই চাওঁ ৰ আপোনালোকৰ ভাল লাগিছে নি বাৰু কওকচোন হোৱাইটটো ভাল লাগিছে নে পিংকটো ভাল লাগিছে ক'বচোন মোক দেই মই এতিয়া কিনাৰতে ৰৈ আছোঁ আৰু আমি গৈছে কাউণ্টাৰলৈ পে'মেণ্ট কৰি দিলে পে'মেণ্ট কৰা হোৱাৰ পিছত তাৰপৰা আৰু ক'ৰবাত যাব চাগে যোৱাৰ পিছত তাৰপৰা আমি ঘৰ যাম এইটো লওক
এই কি হোৱাইট কালাৰ কিটা নেকি গাইছ আমি এতিয়া আৰু এখন পুৰণা জামানাৰ দোকানলৈ আহিছোঁ জোতাৰ দোকান এইটো আশাতে আহিছোঁ আৰু ভনীৰ কাৰণে জোতা পাওঁ নেকি বা এই দেখো গাইছ আমি কিমান ধুনীয়া এডোখৰ ভাল জেগালৈ আহি গ'লোঁ কিমান টেষ্টি টেষ্টি ইয়াত খানা বনাই থৈ দিয়া আছে আপোনালোকে দেখিছেগৈ নিশ্চয় সকলোৱে খাবলৈ মন গৈছে মোৰ মন গৈছে গাইছ সঁচা কথা কৈছোঁ মই উজাত হৈ আছোঁ যদিও মোৰ মন গৈছে মই সঁচা কথা কৈছোঁ গাইছ আৰু যদি আপোনালোকৰ মন গৈছে আপোনালোকে সকলোৱে মোক ক'ব লাগিব কিন্তু দৌৰলৈ যাওঁ ৰংটোতে ভাল লাগিছে না চাওঁ ভাল লাগিছে ক'ত পেলালি এতিয়া মই চবতছে ভাল পোৱা জেগাডোখৰলৈ আহিছোঁ খাৰুমণি ক্লিপ মেহেন্দি সেইবিলাক চব কিনিবলৈ আৰু মেহেন্দি নলগালেতো ছোৱালীবিলাকৰ এনেও ঈদ নহয় আৰু সেইকাৰণে মেহেন্দিটো লাগিবই মেহেন্দিটো মেইন মেহেন্দি মেইন গাইছ আপোনালোকে দেখিছেনে এইটো গ্ৰীলত লাগি থকা ফুলৰ ষ্টেণ্ডটো ফুলৰ টাব থ'বৰ কাৰণে আমাৰ আবাই নিজৰ হাতেৰে বনাইছে কিমান ধুনীয়া লাগিছে হয়নে কওকচোন আৰু আমাৰ আবাই ঈদৰ কাৰণে কেইটামান লাইট অৰ্ডাৰ দিলে কিনিলে কিন্তু সেইখিনি লাইট আহিলে আৰু আমাৰ আবাই আৰু এটা এক্সপেৰিমেণ্ট কৰি আছে কি এক্সপেৰিমেণ্ট কৰিছে গম পাই নে গাইছ 2 বছৰ পুৰণা লাইটখিনি আবাই লগাই জ্বলাই চাই আছে যে লাইটখিনি জ্বলিব নে নজ্বলে মানে যদি জ্বলে সেইখিনিও মানে আবাই লগাই দিব বুজিলে নাই গাইছ আমাৰ আবাই কিমান এক্সপেৰিমেণ্ট কৰি থাকে গম পাইছেনে আৰু আমি প্ৰিপেৰেশ্যন কৰি আছে কেক বনাবৰ কাৰণে গাইছ মই আমিক এটা এডভাইচ দিলোঁ দেই মই ক'লোঁ সদায় মানে এইবিলাক ভেনিলা টাইপৰ কেকবোৰ বনাই থাকে মই বোলো কেকত দিয়া ফুড কালাৰ আছে ফুড কালাৰ দিবলৈ আৰু গম পাইছেনে গাইছ আমি মোৰ কথা মানি ল'লে আৰু আমি কি ধুনীয়া পিংক কালাৰ দিয়া কেক বনাইছে আৰু দেখিও ভাল লাগে হয় নাই কওকচোন পিংক কালাৰটোনো চবৰে ফেভৰেট হৈ থাকে সেইকাৰণে ভাল লাগে পিংক কালাৰটো হ'লে সেইকাৰণে আমি পিংক কালাৰ কেক বনাইছে এবাৰ আৰু গাইছে চব গুলাবী একদম পিংক কালাৰ ৰ'জ কি ধুনীয়া কেক আমি বনাই ৰেডি কৰিবলৈ হৈছে আৰু নেক্সট সিজাৰ পৰা এতিয়া উলিয়াই মেলি ইয়াত দিছে দি মেলি আমি ধুনীয়াকৈ কেক বনাব তাৰপৰা মই দেখুৱাম আপোনালোকক মাজে চেৰি বহাই আৰু খজু বনাবৰ কাৰণে আমি এতিয়া মেৰিনেশ্যন কৰিছে কি দি গম পাই নাই গাইছ ময়দা তাৰপিছত এইটো কি কয় কালজিৰা নেকি কালজিৰা তাৰপিছত আকৌ ঘিউ সেইবিলাক দিছে আৰু এটা কথা কৈছোঁ গাইছ সেইদিনাখন মানে আমি মোক ক'লে দেই ঘৰৰ মানে বস্তু কৰা নাছিল মানে বজাৰ কৰা নাছিলে বজাৰ কৰিবলৈ মানে ৰাতিকৈ যাব আৰু তাৰপৰা মোক ক'লে মানে এতিয়া মিঠাইখিনি বনাবৰ কাৰণে তই ময়দা চেনি আৰু এইবিলাক কি কয় ঘিউ লৈ নেকি তাৰপৰা মোক অকল ঘিউ বুলিহে কৈছে ডালদা বুলিতো কোৱা নাই মইনো কি জানো সেইকাৰণে মই লৈ আনিলোঁ আনিক ঘিউটো আনিলোঁ অনাৰ পিছত আমি কৈছে বোলে এইবিলাক ঘিউ দি বোলে কোনোবাই বোলে বস্তু বনাই নি মই ক'লোঁ কেলৈ ঘিউৱে হয় ঘিউ কি কিবা থাকিব লাগে নি এইটো দি বনাই সেইটো দি নবনাই মই আনি দিলোঁ মোক কৈছে বোলে এইবিলাক ঘিউ দি বোলে নবনাই বোলে তাৰপিছত ডালদা ঘিউ দিহে বনাই বোলে আৰু তাৰপিছত মই লাজ পাইছোঁ নাই বাৰু গাইছ কওকচোন মই কিমান লাজ পাইছোঁ গেছ বনাই মই এখন খজু বনাই পূৰা সৰহ কৰি মেলি বনাই থ'লোঁ তাৰপৰা আমি চব লৈ ভাজি শেষ কৰি দিলে তেতিয়া ইয়াত এইখিনিহে আছে আৰু তাৰপৰা এতিয়া আমি ভাজি আছে ভজা হোৱাৰ পিছত মই দেখুৱাই আছোঁ হাতী বেলেগত সোমালে দোকানত আৰু গাইছ মই যে কৈছিলোঁ সেইদিনাখন আপোনালোকক ভনীৰ কাৰণে জোতা চাবলৈ গৈছিলোঁ কিন্তু ভনীৰ কাৰণে জোতা বিচাৰি নাপালোঁ আৰু সেইকাৰণে আমি আজি আহিছোঁ ইফতাৰৰ পিছত ভনীৰ কাৰণে জোতা চাবলৈ আৰু আমাৰ মাহী ল'ৰাটোও আহিছে তাৰ কাৰণেও জোতা চাবলৈ গতিকে ভনীৰ কাৰণে চাগে আজি পাব চাগে আৰু দেই তেনেকুৱা আশা লৈ আহিছোঁ পালেই হয় আৰু আমি আছোঁ এতিয়া বিশালত আমিহঁত আছে বেলেগ এখন দোকানত তাতো জোতা চাই আছে যোনখনত হয় হ'ব আৰু গাইছ আহিছিলোঁ ইয়ালৈ ভনীৰ কাৰণে জোতা ল'বলৈ কিন্তু ভনীয়া জোতা পচন্দ নহ'লে আৰু দেখিলোঁ টি চাৰ্ট ইয়াত ধুনীয়া টি চাৰ্ট বিকি আছে ভাবিলোঁ দুটামান টি চাৰ্টকে লৈ লওঁ আৰু জোতা নহ'ল যেতিয়া ইজনী আহি মেলি কোন মূৰাটোত ৰৈ দিলেহি বাৰু মই চাই আছিলোঁ আঁতৰ না জল্দিছে চালোঁ কেলে লাগে তোৰ কাপোৰকেইটা টিকেট নাই লগা
কেলে লাগে কেলে নো তোক মনে মনে আনিছিলি ন তোৰ মোৰটো পাৰি নি ক'ত গ'লো আবা সেইফালে যাওঁ বৈ আহিবি নহয় আৰু কিমান নহ'ব মোৰ চোক ঘূৰাই গ'লগৈ কি লৈছ চাওঁ জোতা কিছো চাওঁ ভৰিখন ভাল লাগিছে এযোৰ পিন্ধকচোন এযোৰ নহয় এযোৰ কেই নাপাইছে ডাঙৰ চামিতে জোতা নাপালোঁ সেইকাৰণে আহিলোঁ ইয়ালৈ ইয়াত জোতা তলৰ কিটা গাইছ এতিয়া আমি ঘৰ যাওঁ বজাৰ চজাৰ কৰা হৈ গ'ল নিমখৰ পেকেটটো কাটক নিমখৰ পেকেটটো দিয়া হ'ল আগত ধৰিলে কাটি দিওঁ তাৰপাছত তোমাৰ কাশ্মীৰী 50 তাৰপাছত এইটো টয়লেট ৰোল হৈ গ'ল আৰু গাইছ এইটো হৈছে আমাৰ বজাৰৰ টোপোলা ঘৰৰ খোৱা বস্তু চেনি চাহপাত কিবা কিবি সেইবিলাক মিঠাতেল চিঠাতেল সেইবোৰৰ টোপোলা হৈ দিয়ে কাম কৰা মানুহ কাম কৰা মানুহ মুখখন দেখুৱাই দে তই মুখখন থাকিবলৈ কাম কেলৈ কৰিছ কেনেকুৱা লৈছ পইচা এদিন হাতে ইমান নকয় দে কাম কৰা মানুহ হৈ গ'ল আৰু দেই শান্তি আৰু একো নাই চাগে কাইলৈ আকৌ আনিব পাৰোঁ কিনিব আছে তই কি লৈ আছ ভৰাই দে নাই গাইছ এয়া চাওক আকৌ আমি নাৰিকল পিঠা বনাবৰ কাৰণে ইয়াত নাৰিকল কাটিলে তাৰপিছত এতিয়া ইয়াত নাৰিকল চুচি আছে অকণ হৈছে আৰু তাৰপৰা নাৰিকল পিঠা কেনেকৈ বনাই দেখাই আছোঁ গাইছ এয়া চাওক আমি বনালে নাৰিকল পিঠা মই বনাব নোৱাৰিলোঁ কাৰণ মই গা ধুই আছিলোঁ মই গা ধুই মানে আমিহঁতে বনাই মেলি ৰেডি কৰিয়ে দিলে আৰু এয়া বনাইছে এই কি হয় আকৌ এইটো ৰুটি বনাইছে যে কেলৈ আকৌ অঁ এয়া গাইছ নাৰিকল পিঠা ভাজিবৰ কাৰণে ইয়াত থৈ দিছে যেতিয়া ভাজিব মই তেতিয়া আকৌ আপোনালোকক দেখুৱাম দেই আমাৰ ঘৰত ই কেনেকুৱা লাগি আছে এয়া ভজা হৈছে আৰু নাৰিকল দিয়া পিঠা তাৰপৰা আৰু ইয়াত আৰু ভাজি আছে আমি ইয়াত ধুনীয়াকৈ দিছে ফুলি ফুলি গৈছে এতিয়া লাহেকৈ ৰঙা হৈ যাব আৰু কিমান টেষ্টি টেষ্টি হৈছে দেখিছে কাকা খাব মন গৈছে বাৰু পাই আছোঁ ৰ'ব আৰু আমাৰ কাৰ্টেনখিনি লৈছিলে এইখিনি লগালে চব লাগিছে ভাল লাগিছে নাই বাৰু এয়া আৰু ইয়াত পাৰি দিলে চেয়াৰ বেগ পাৰিলে ইয়াত তাৰপিছত ইয়াত পাৰি দিলে চেয়াৰ বেগ পাৰিলে আৰু ইয়াত কাৰ্টেনখিনি গাইছ এতিয়া আমি অকণমান ওলাই গৈছোঁ ঘৰৰ বজাৰ আনিবলৈ গৈছোঁ এইবিলাক দৈ চৈ সেইবিলাক কিবা কিবি চাউল দাল আনিব গৈছোঁ এয়া আবাই গাড়ী চলাই আছে আমি গৈছোঁ আমি ঘৰত থাকি আহিলে আমিয়ে ঘৰত মিঠাই বনাই আছে আমি আহিলে কাইলৈ কাৰণে মিঠাই কোনে বনাব সেইকাৰণে আমি দুজনী এতিয়া ওপৰতে লটকি দিলোঁ গৈ আছোঁ আপোনালোকক কি কিনিম দেখুৱাই আছোঁ আমাৰ আঙুৰি মথাউৰিৰ কাৰণে হেৰি দি আছে গেট দি আছে আৰু আমাৰ আঙুৰি বৰ মছজিদৰ গেটটো দেখুৱা নিদৰ দিনাখন সেইফালে যোৱা হোৱা নাই আৰু ইয়াত হৈছে আমাৰ মছজিদ আঙুৰি মথাউৰি মছজিদ হয়তো ইয়াত গেটৰ কাৰণে হেৰি কৰি আছে প্ৰিপেৰেশ্যন কৰি আছে হোৱাগৈ নাই যেতিয়া হ'ব ইদৰ দিনা ভালকৈ সকলোকে দেখুৱাম তাৰ কাৰণে সকলোৱে ভিডিঅ' চাই থাকিব এতিয়া ইয়াত আহিলোঁ লৈ ল'বলৈ ইয়াত বিকি আছে ইয়াত চাউল মুড়ি চাউল নহয় এইবিলাক চিৰা মুড়ি তাৰপৰা সৰুম আৰু কিবা কিবি দৈ তিল এইবিলাক পিঠা বনাবৰ কাৰণে এইবিলাক কিবা কিবি ইয়াত বিকি আছে বাৰীতে দৈ খুলি দিয়কচোন এতিয়া আপাই দৈ লৈ ল'লে আৰু বেক চাইডে আপোনালোকে দেখিছে কিমান ভিৰ হৈ আছে টাউনত ঈদৰ কাৰণে আপাই দৈ ল'লে এতিয়া আমি দৈ লৈ আৰু গুৰ চৈবিলাক কিবা কিবি ল'ব আছে তাৰপৰা সেইখিনি লৈ মেলি আপোনালোকক কিমান লৈছা খুৰাবা আৰু আবাই গুৰ ল'লে এতিয়া পাচলি চাই নহয় নেমু চাইছে
আৰু আমি এতিয়া লৈ আছোঁ ইয়াত কিমান ধুনীয়া কালাৰফুল চেৱৈ লৈ আছোঁ আমি ঈদৰ কাৰণে। আমি এতিয়া দুটা কালাৰ মিক্স কৰি লৈছোঁ, গ্ৰীণ আৰু পিংকত। চাওক ইয়াত চব ভাইলেট কালাৰ এই মেট পাৰি থৈছে। আজি ইয়াত য়োগা দিৱস আছিলে, সেইকাৰণে আজি ইয়াত য়োগা কৰিছিলে। আৰু ইয়ালৈ আহিছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে কিমান ধুনীয়া এটা পৰিৱেশ হৈ আছে দেখিছেনে? উঠোৱাই আছে, আধা আধি উঠোৱা হ'ল আৰু ইফালে আৰু উঠোৱা হ'ল, ইফালেহে উঠোৱা হোৱা নাই। গতিকে আৰু বৰষুণো দিছে। আমি ঘৰলৈ যাম আৰু এতিয়া আমাৰ দৈ চৈ লৈ মেলা হ'ল। এতিয়া আৰু কিবা ল'ব আছে চাগে আবাৰ, সেইখিনি লৈ মেলি তাৰপৰা আমি ঘৰলৈ যাম। ঘৰলৈ গৈ মেলি তাৰপৰা আৰু বাকীবোৰ দেখুৱাই আছোঁ। বৰষুণ দিছে আৰু ইমান ধুনীয়া বতৰ কৰিছে গাইছ, সকলোৱে চাওক। আৰু সকলোৱে এনেকুৱা বতৰবোৰ ভাল লাগে ন, ইমান ধুনীয়া বৰষুণ দি আছে চিপ চিপকৈ। চব নাৰিকল পিঠা বনোৱা হৈ গ'ল কিবা। আহি পাই মই ইয়াৰ পৰা এটা নাৰিকল পিঠা মাৰি ল'লোঁ আৰু আমি টাউনৰ পৰা আহি পালোঁ। এয়া নিমকি কাটি আছে, গুটি 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 হৈ গৈছে আৰু কিছুমান। আৰু এইফালে চাগে আৰু আছে বনাবলৈ। অঁ গাইছ আছে, পাতিছিলে বনাব আছে, ময়ো বনাম এতিয়া। আপোনালোকক দেখুওৱা মই বনাই কৰোঁ নি মই কেলৈ আজি ফ্ৰাই কৰিব নেকি? তেনেকৈ ৰুটি নিচিনা ডাঙৰকৈ বেলিব, বেলি মেলি এনেকৈ দীঘল দীঘলকৈ। গাইছ ইয়াত চব মই নিমকি কাটি ল'লোঁ এতিয়া চাইজত ধুনীয়াকৈ সৰু সৰুকৈ। আৰু এইখিনি এতিয়া উঠোৱাই ধুনীয়াকৈ তেলত দি দিম, তাৰপৰা মজাকৈ ৰঙা হৈ যাব, নিমকি হৈ গ'ল। গাইছ চব নিমকি আমাৰ ওপৰত উঠোৱাই দিলে। মই বনাই থাকোঁতে আহি নাপালোঁ, সেইকাৰণে এনেকৈ ইয়াৰ ওপৰতে দেখুৱাইছোঁ। এতিয়া ননমাও আৰু এইখিনি নাৰিকল পিঠা আপোনালোকক দেখুৱাইছিলোঁ। এইখিনি হৈছে নিমকি, এইবোৰ খজু কিবা কিবি সোমাইছে আৰু ইয়াত জানো কি আছে নাজানো। সেয়া আৰু এতিয়া আজি লাষ্ট ৰোজা, সেইকাৰণে আমিহঁতে লাষ্ট ৰোজাৰ কাৰণে ইফতাৰ বনাই আছে। এয়া ডিম বইল কৰি আছে, এইফালে পকৰীৰ কাৰণে ৰেডি কৰি আছে, তেল গৰম হৈ আছে এইফালে। আৰু ভনীয়ে চাগে ৰুটি বনাবৰ কাৰণে ময়দা খচি আছে। আৰু এইফালে আৰু দেখুৱাইছোঁ এয়া আমাৰ মামা আহিছে, এয়া হাই বুলি ক'লে। আৰু এইফালে ঈদৰ কাৰণে নহয় চাগে, ইফতাৰৰ কাৰণে এইবিলাক পিঁয়াজ তাৰপৰা আদা নহৰুবোৰ কাটি আছে। সেয়াই আৰু আপোনালোকে ভাবি আছে চাগে ইয়াত মই কেলৈ বহি আছোঁ, কাৰণ আমাৰ ফাইনেলি বজাৰ কৰা হৈ গ'ল। আৰু আমাৰ সকলোৰে বজাৰ কৰা হৈ গ'ল। আমি সকলোৱে নিজৰ নিজৰ পচন্দৰ কাপোৰ পালোঁ, কিনিলোঁ। কিন্তু আমি আপোনালোকক কাপোৰ এতিয়া নেদেখাওঁ। আপোনালোকে তাৰ কাৰণে অকণমান ৱেইট কৰিব লাগিব ঈদৰ দিনাখনলৈকে। কাৰণ যদি ঈদৰ কাপোৰ আগতীয়াকৈ দেখাই দিয়া হয়, আমাৰ মতে ঈদৰ কাপোৰ পুৰণা হৈ যায়। গতিকে আমি আপোনালোকক দেখুৱাম ঈদৰ দিনাহে কাপোৰ আমাৰ। গতিকে আপোনালোকে যদি চাব বিচাৰে তেন্তে ঈদৰ ব্লগটোতো চাবই লাগিব। তাৰ ৰিলেটেডটো ব্লগ দিয়ে আছোঁ, বজাৰ কৰা ব্লগ। আৰু বজাৰ কৰা হৈ গ'ল, ঘৰৰ কিছুমান বস্তু কিনা হ'ল। আৰু লগত মেহেন্দিটো থাকেই আৰু ঈদত চব ছোৱালীয়ে মেহেন্দি সানে। আৰু ক্লিপ শ্লিপ সেইবিলাক কিবা কিবি কিনিলোঁ। আৰু এয়া আছিলে আমাৰ ঈদৰ শ্বপিং। মোৰ লগত আছিলে, আপোনালোকেও এনজয় কৰিলে ঈদৰ শ্বপিঙত, মোৰ ভাল লাগিলে। আৰু ডিলিং কৰা হ'ল সেয়াই আৰু। যদি আপোনালোকে ভাল পালে তেন্তে ভিডিঅ'টো মোক শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ ইমানে, বাই বাই।